কোন বেছি শক্তিশালী, মুখ্যমন্ত্ৰী নে ৰাজ্যপাল? উত্তৰটোৱে হয়তো তোমাক আচৰিত কৰি তুলিব। গভৰ্ণৰজন এখন ৰাজ্যৰ ৰাষ্ট্ৰপতিৰ দৰে, কিন্তু তেওঁৰ তুলনাত ক্ষমতা সীমিত। আচলতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়া গভৰ্ণৰসকলে ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে কাম কৰে। আনহাতে তেওঁলোকৰ ক্ষমতা কিছুমান হৈছে এনেধৰণৰ: মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু শীৰ্ষ বিষয়াক নিযুক্তি দিয়ে। ৰাজ্যৰ বাজেটত নিজৰ এপ্ৰুভেল দিয়ে। কিছুমান বিশেষ গোচৰত অপৰাধীক ক্ষমা কৰিব পাৰে। শাসন ব্যৱস্থাৰ পতন হ'লে ৰাষ্ট্ৰপতিৰ শাসনৰ পৰামৰ্শ দিব পাৰে। আনহাতে গভৰ্ণৰ নামটো আমি ব্ৰিটিছ যুগতো উল্লেখ থকা দেখিছোঁ, কিন্তু নাম একে হ'লেও কাম কিন্তু বহুতেই পৃথক। আৰু ইণ্ডিয়ান কাৰেঞ্চিত কোনজন গভৰ্ণৰে চাইন কৰে? আচলতে তেওঁ হৈছে RBI গভৰ্ণৰ, যাৰ লগত ৰাজ্যপালসকলৰ কোনো কানেকশ্যন নাই। আৰু অসমৰ বৰ্তমান গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য। কিন্তু সাধাৰণতে ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি চলে। গতিকে কোন বেছি শক্তিশালী হ'ব? তেন্তে আজি কি শিকিলা?